Welcome back to my YouTube channel. এইটো সিরিজত মানে এইটো প্লেলিষ্টত মোৰ YouTube চেনেলৰ এইটো প্লেলিষ্টত যে কমপ্লিট আসাম হিষ্ট্ৰী বুলি এটা প্লেলিষ্ট খুলি লৈছো যত আপুনি অসমৰ হিষ্ট্ৰীৰ যিমানবিলাক MCQ আপোনাক এক্সামত সুধিব পাৰে অসমৰ এনচিয়েন্ট হিষ্ট্ৰীৰ পৰা আজিলৈকে মানে মডাৰ্ণ অসমৰ হিষ্ট্ৰীলৈকে যিমানবিলাক কোৱেশ্চন আপোনাক এক্সামত সুধিব পাৰে সকলোবিলাক MCQ আমি আলোচনা কৰিম আৰু আপুনি এক্সামত অসম হিষ্ট্ৰীৰ পৰা কোৱেশ্চন আহিলে এৰি আহিব লগা নহয় এনেকৈ মই মুঠতে 1000ৰ পৰা 1500 লৈকে MCQ আলোচনা কৰিম এই সিৰিজটোৰ যোগেদি এই প্লেলিষ্টত আপুনি পাব মোৰ YouTube চেনেল গৈ কিনে আসাম কমপ্লিট আসাম হিষ্ট্ৰী প্লেলিষ্টত এই গোটেই সিৰিজটো আপুনি কমপ্লিট কৰিব পাৰিব আজিৰ পৰা ষ্টাৰ্ট কৰিলো এইটো ভিডিও পাৰ্ট 1 হয় এইটোত আমি 20টা 30টা মান যিমান পাৰো MCQ চাম নেক্সট ভিডিওত আমি আৰু তেনেকৈ 20টা 30টাকে চাম চাই কিনে আমি লাষ্টত 100টা 200টা এনেকেও চাই মুঠতে অসমৰ হিষ্ট্ৰী যিমানবিলাক MCQ আপোনাক এক্সামত সুধিব পাৰে সকলোবিলাক কভাৰ কৰিম ঠিক আছে আজি প্ৰথম ভিডিওটো ষ্টাৰ্ট কৰো অসমৰ পুৰণি নাম কি আছিল ইয়াতে অপচন আছে প্ৰাগজ্যোতিষপুৰ কামৰূপ সমৰ্পিত কামপিত এতিয়া এখানে গ্ৰীন খিনিৰ তলত এনসাৰটো আছে মই গুছাই দিও এতিয়া প্ৰাগজ্যোতিষপুৰ আছিল অসমৰ পুৰণি নাম আৰ্লিয়েষ্ট নেম সকলোতকৈ পুৰণি নাম আছিল অসমৰ প্ৰাগজ্যোতিষপুৰ পণ্ডিতসকলে প্ৰাচীন কালত তেনেকৈ ভাবিছিল যে ভাৰতৰ উত্তৰ পূব অঞ্চলত জ্যোতিষৰ অধ্যয়ন কৰা হৈছিল আৰু সেইভাবে এই অঞ্চলটোক প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত পণ্ডিতসকলে কোৱা মতে ঠিক আছে নেক্সট কোৱেশ্চনটো প্ৰাগজ্যোতিষপুৰৰ অৰ্থ কি পূবৰ জ্যোতিষ অধ্যয়ন কেন্দ্ৰ পূবৰ সংস্কৃতি অধ্যয়ন কেন্দ্ৰ পূবৰ পূব দিশত সংগীত অধ্যয়ন কেন্দ্ৰ পূবৰ জনসংখ্যা অধ্যয়ন কেন্দ্ৰ আমি অলৰেডি গমে পালো যে জ্যোতিষ অধ্যয়ন কেন্দ্ৰ এনসাৰটো কি হ'ব পূবৰ জ্যোতিষ অধ্যয়ন কেন্দ্ৰ এতিয়া কামৰূপ নামটো কত পোৱা যায় নাসিক প্ৰশস্তিত প্ৰয়াগ প্ৰশস্তিত দেওপৰা প্ৰশস্তিত এলাহাবাদ প্ৰশস্তিত এতিয়া এনসাৰটো হ'ব গুছাই দিলো কামৰূপ এলাহাবাদ প্ৰশস্তিত পোৱা যায় ঠিক আছে এনসাৰটো হ'ব এলাহাবাদ প্ৰশস্তি নেক্সট কোৱেশ্চনটো সমুদ্ৰগুপ্তৰ শাসন কেতিয়া আছিল ঠিক আছে পঞ্চম শতিকা খ্ৰীষ্টাব্দত ষষ্ঠ শতিকা খ্ৰীষ্টাব্দত চতুৰ্থ শতিকা খ্ৰীষ্টাব্দত তৃতীয় শতিকা খ্ৰীষ্টাব্দত আপুনি ভাবি লওক আপোনাৰ মনত চাওক এতিয়া মই গুছাই দিলো এনসাৰটো চতুৰ্থ শতিকা খ্ৰীষ্টাব্দত ঠিক আছে তাৰপিছত কোৱেশ্চনটো প্ৰাচীন কালত কামৰূপ আছিল চাৰি ভাগত বিভক্ত প্ৰাচীন কালত কামৰূপ চাৰিটা ভাগত বিভক্ত আছিল আৰু এই ভাগবিলাক কি কি তাতে অপচনবিলাক আছে জ্ঞানপীঠ কামপীঠ সুবৰ্ণপীঠ শিৱপীঠ সুবৰ্ণপীঠ জ্ঞানপীঠ শিৱপীঠ কামপীঠ ৰত্নপীঠ কামপীঠ সুবৰ্ণপীঠ হোমপীঠ ৰত্নপীঠ শিৱপীঠ কামপীঠ হোমৰপীঠ এতিয়া গুছাই দিলো এনসাৰটো চাই লওক আচ্ছা ইয়াতে নাই আচলতে এনসাৰটো হ'ব গ এইটো এনসাৰ ৰত্নপীঠ কামপীঠ সুবৰ্ণপীঠ হোমপীঠ ঠিক আছে এইটো এনসাৰ নেক্সট according to the book Kamrupa was divided into 4 parts কোনখন কিতাপত পোৱা যায় যে কামৰূপ আচলতে চাৰিটা ভাগত বিভক্ত আছিল এই কিতাপখনৰ নাম সুধিছে ঠিক আছে ৰাজতৰঙ্গিনী যোগিনী তন্ত্ৰ ৰামচৰিত মানস মহাভাৰত এটা এনসাৰটো যোগিনী তন্ত্ৰ ঠিক আছে নেক্সট কোৱেশ্চনটো যোগিনী তন্ত্ৰ was written in কেতিয়া লিখা হৈছিল যোগিনী তন্ত্ৰ বা যোগিনী তন্ত্ৰ 14th century 15th century 16th century 17th century এতিয়া এনসাৰটো গুছাই দিও এনসাৰটো হ'ব 16th century নেক্সট ৰত্নপীঠ extended from the right ৰত্নপীঠ কৰ পৰা এক্সটেন্ড হৈছে কাৰতীয়াটো সংকোচ ৰূপহী টু ভাৰতী সংকোচ টু ৰূপহী ভাৰতী টু দিক্ৰাই এনসাৰটো হ'ব এ অপচন কাৰতীয়া টু সংকোচ ঠিক আছে নেক্সট কোৱেশ্চনটো দিহিঙীয়া ৰাজা was the another name of দিহিঙীয়া ৰাজা বুলি কাক কোৱা হৈছিল চুহুংমুং চুপিমফা চুহেনফা আৰু চুফাকফা এতিয়া এনসাৰটো হ'ব চুহুংমুঙৰ আন এটা নাম দিহিঙীয়া ৰাজা যেতিয়া আপুনি হিষ্ট্ৰী পঢ়িব অসম হিষ্ট্ৰী তেতিয়া এই MCQ বিলাক চাই কিনে আপুনি ৰিভাইজ কৰিব পাৰিব ৰিভাইজ কৰি এই MCQ বিলাক চাব আপুনি কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছে সেই হিচাপে আপোনাৰ প্ৰগ্ৰেছখিনি চাব পাৰিব যিকোনো আপুনি যদি এক্সামৰ প্ৰিপাৰেচন কৰি আছে তেতিয়াহ'লে
ৰিকভান ইজ এন ৰিকভান কি হয় আহোম টাইটেল হয় নে আহোম চেৰেমনি হয় নে আহোম কেপিটেল হয় নে এটাও নহয় ওপৰৰ অপশ্যন এতিয়া উত্তৰটো হ'ব আহোম চেৰেমনি ঠিক আছে মানে আহোমৰ এটা উৎসৱ নেক্সট কুৱেশ্যনটো ৰিকভান চেৰেমনি ৱাজ পাৰফৰ্ম এট ক'ত এইটো পালন কৰা হয় ৰিকভান চেৰেমনিটো কি ক্ষেত্ৰত বা কেনেকুৱা টাইমত পালন কৰা হয় দ্য ইনষ্টলেশ্যন অফ এ নিউ কিং এজন নতুন ৰজা পাতা হ'লে এট দ্য টাইম অফ ডেঞ্জাৰ আফটাৰ এ ভিক্টৰী বিজয়ৰ পিছত বা অল অফ দিছ ইয়াৰে কোনটো হ'ব এনচাৰ অল অফ দিছ ঠিক আছে এই ৰিকভান চেৰেমনিটো পাৰফৰ্ম কৰা হয় যেতিয়া নতুন ৰজা পাতা হয় যেতিয়া কিবা ডেঞ্জাৰ হয় যেতিয়া যুদ্ধ বিগ্ৰহত জয় হয় তেতিয়া এই গোটেইকেইটা অপশ্যনে শুদ্ধ নেক্সট ফাউণ্ডাৰ অফ কোচ কিংডমৰ ফাউণ্ডাৰ কোন প্ৰতিষ্ঠাপক কোন এইটো সকলোৱে জানে বিশ্ব সিংহ হি ৱাজ দ্য ছান অফ হাৰিয়ামণ্ডলৰ পুতেক আছিল বিশ্ব সিংহ নেক্সট আৰু এটা কথা আপোনালোকক এই কুৱেশ্যনবিলাক ইংলিছত দিলে বেছি সুবিধা হ'ব নে অসমীয়াত দিলে বেছি সুবিধা হ'ব এইটো মোক কমেণ্টত জনাব কাৰণ অসমীয়াত দিলে একো নাই মোৰ অলপ টাইম বেছি লাগে বাকী ইংলিছত দিলে মোৰ কম সময়তে হয় আপোনালোকে যি বিচাৰে সেইটোৱে মই লৈ যাম নেক্সট টাইমৰ পৰা সেইকাৰণে মই এইটো ভিডিঅ'ত অলপ কমকৈ MCQ আনিছোঁ যাতে আপোনালোকক এইটো বস্তু সুধিব পাৰোঁ আপোনালোকে যাতে কমেণ্টত জনায় প্লিজ অসমীয়াত লাগিব নে ইংলিছত লাগিব সেই হিচাপে মই নেক্সট পাৰ্টৰ পৰা লৈ যাম আগুৱাই ঠিক আছে এতিয়া নেক্সট অৰিজিনেল ৰিয়েল নেম অফ নৰনাৰায়ণ ৱাজ নৰনাৰায়ণৰ আচল নাম কি আছিল শুক্লধ্বজ মল্লদেৱ নৰসিংহ নান অফ দিছ এনচাৰটো হ'ব মল্লদেৱ ঠিক আছে নেক্সট অৰিজিনেল ৰিয়েল নেম অফ চিলাৰায়ৰ আচল নাম কি আছিল শুক্লধ্বজ নৰসিংহ মল্লদেৱ নান অফ দিছ এটাও নহয় ইয়াৰে কোনটো হ'ব এনচাৰ শুক্লধ্বজ ঠিক আছে কি কাইট কিং ৱাজ দ্য নিকনেম অফ কাইট কিং মানে চিলা ৰজা বুলি কাক কোৱা হয় মল্লদেৱ ৰুদ্ৰসিংহ শুক্লধ্বজ আৰু অপশ্যনটো আছে ওপৰৰ এটাও নহয় ইয়াৰে এনচাৰটো হ'ব শুক্লধ্বজ ঠিক আছে হু ৰিভিল দ্য টেম্পল অফ কামাখ্যা মন্দিৰটো দ্বিতীয়বাৰ কোনে সজাইছিল নৰনাৰায়ণ চুকাফা প্ৰতাপ সিংহ নান অফ দিছ এনচাৰটো হ'ব নৰনাৰায়ণ নেক্সট ৰাল্ফ ফিটছ কোন আছিল ট্ৰেডাৰ বিজনেছমেন ৰাইটাৰ কিং কি আছিল তেওঁ এজন ব্যৱসায়ী আছিল ট্ৰেডাৰ আছিল ৰঘুদেৱা ৱাজ দ্য ৰুলাৰ অফ ৰঘুদেৱা কৰ শাসক আছিল কোচবিহাৰ কোচহাজো কমতাপুৰ বা ওপৰৰ এটাও নহয় এনচাৰটো হ'ব কোচহাজো নেক্সট বিক্ৰমাদিত্য অফ কামৰূপ ৱাজ কামৰূপৰ বিক্ৰমাদিত্য কোন আছিল চিলাৰায় নৰনাৰায়ণ ৰঘুদেৱা বা ওপৰৰ এটাও নহয় এনচাৰটো হ'ব নৰনাৰায়ণ লীলাৱতী ৱাজ ৰিটেন বাই লীলাৱতী কোনে লিখিছিল ৰাম সৰস্বতী বকুল কায়স্থ বা নান অফ এবভ ওপৰৰ এটাও নহয় এনচাৰটো বকুল কায়স্থ নেক্সট লীলাৱতী ৱাজ এ বুক অন কিহৰ ওপৰত আছিল কিতাপখন কালচাৰৰ ওপৰত আছিল নে মেথমেটিক্সৰ ওপৰত আছিল নে মিউজিকৰ ওপৰত আছিল নে লিটাৰেচাৰৰ ওপৰত আছিল এনচাৰটো হ'ব মেথমেটিক্স আজি এইখিনি আলোচনা কৰিলোঁ 21টা নেক্সট চিৰিজত আমি আৰু চেষ্টা কৰিম 30টামান লৈ আহিব তাৰপিছত আৰু 50টামান লৈ আহিব চেষ্টা কৰিম মুঠতে অসমৰ হিষ্ট্ৰীৰ পৰা যিমানবিলাক MCQ আপোনাৰ এক্সামত সুধিব পাৰে সকলোবিলাক কমপ্লিট কৰিম ঠিক আছে এইটো চিৰিজত আপুনি মোৰ ইউটিউব চেনেলত গৈ প্লেলিষ্টত যাব তাতে পাব আপুনি কমপ্লিট আছাম হিষ্ট্ৰী MCQ বুলি এইটো প্লেলিষ্টত আপুনি কমপ্লিট আছাম হিষ্ট্ৰী পাই যাব ঠিক আছে আৰু এইটো গোটেই চিৰিজটো আপলোড কৰোঁতে মোৰ কমচে কম 8-10 দিন লাগি যাব 8-10 দিনত সম্পূৰ্ণ কমপ্লিট হৈ যাব তেতিয়া আপুনি গোটেই অসম হিষ্ট্ৰী একবাৰতে কমপ্লিট কৰিব পাৰিব ঠিক আছে এতিয়া অসমীয়াত লাগে নে ইংলিছত লাগে সেইটো জনাব থেংক ইউ